দিয়ক এতিয়া আৰু এইবিলাক কথা চিন্তা কৰি কিবা লাভ আছে জানো আৰু তাই কৈছে নহয় এতিয়াৰ পৰা এনেকুৱা নকৰে বুলি পঢ়া শুনাত মন দিব বুলি এইবোৰ কাম চাম সব এইবোৰ ধান্দাবাজ কাম নকৰে বুলি আৰু ফোনটো মই তাই একদম কাঢ়ি ল'লো নিদো নহয় এতিয়াৰ পৰা একদম নিদো হাই সেকেন্ডাৰী ফাইনেল দিয়ালৈকে ফোন তাই একদম চুবলৈও নাপায় আপুনি চিন্তা নকৰিব ইমান দিনে তুমি চিন্তা নকৰিব কওঁতে এই অৱস্থা হ'লগে গম পাইছা এতিয়াৰ পৰা মই চিন্তা নকৰিলে নহবই কাহানী বা জীয়াৰ যেতিয়া পলাই গুচি যাব প্ৰেমত অন্ধ হৈ তেতিয়া গম পাবা মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হবা কিশোৰো নকব বাই তেনেকে কৃষ্ণ কৃষ্ণ দে সেইবিলাক নহয় দে আমাৰ ছোৱালী তেনেকুৱা নহয় কাৰণেহে ইমান দূৰ আগবাঢ়িলে অ মা দেউতা মই স্কুল যাওঁ দে মা তুমি কাহিখন ভৰাই দিলা নে ভালকে ধুই পানী আছেনে ভৰাই দিলা নি কালি মোক পানী আছেনে ভৰাই দিয়া কাৰণে কিতাপ এখন ওপৰখন তিতিয়ে গৈছে চামৰাখন নাই ভৰুৱা ল'ৰা মই ভালদৰে মুচি মেলি পলিথিন এটা ভিতৰত ভৰাই দিছো তাৰপিছতহে মই সেই বেগত ভৰাই দিছো নিতিতে যা কি হ'ল আকৌ মোৰ আগলৈ আহিছ যে পানী খোৱা ছুটিত কিবা এটা খাবলৈ পইচা এটা দিয়া 5 টকা এটা 10 টকা এটা কিবা এটা দিয়া তই স্কুলে যাব নালাগে তই বাইৰে সেয়া স্কুল কলেজ গৈ সেয়াহে কৰিলে তৌ আকৌ কি কাণ্ড কৰ ঠিক নাই নালাগে স্কুল যাব ঘৰতে থাক অকমান ডাঙৰ হবি তাৰপিছত হাজিৰা কাম কৰিবলৈ যাবি নালাগে হ'ব দিয়া পইচা মা মই যাওঁ দেই ঐ হু বুটুকন মুছত আছে হু দুটকিটোকে লৈ যাওঁ হু নালাগে হ'ব তোমালোকৰ দিন নাই নহয় আজিকালি 2 টকাত একোৱে নাপায় নালাগে দিয়াহে কেলে পইচা দি পঠিয়াব লাগে টিফিনত সিহঁতি খাবৰ কাৰণে স্কুলে ভাত দিয়ে থালি ভাত খায় আকৌ টিফিনত কি ডাল খাব লাগে যাওঁতে ঘৰৰ পৰা যাওঁতে কিবা এটা খাই যায় টিফিনত খাই আকৌ আহি পেলাই খাই থাকিব নি পঢ়া শুনা কওক দিয়া বৰ খং উঠে যেনিবা পানী খোৱা ছুটিত কিবা এটা খাবলৈ পইচা এটাও নিদিলে দেউতাই ভাত খোপা খাই যে এনেকুৱা আমনি লাগে সদায় ঐ পুতুকন সোনকালে আহ শনিচাৰ ফালে ৰৈ আছে চাগে দেৰি হলে এতিয়া বলকিব ঐ ভেলুৱা পাই গ'লোহি বল পেন খোলাও ৰৈ আছে চাগে আহ তোৰ যে চাইকেলখন দেখিলে মোৰ হিংসাহে লাগে এনেকুৱা মজা লাগে নহয় মই এনেকুৱাখন কেতিয়ানো কিনিব পাৰিম পপাই কেতিয়া কিনি দিব আৰু সোনকালে দিব কিনি তই চিন্তা নকৰিবি আহ ক'তনো দিব চাগে পপা যিহে চিকটা এইটো জনমত নিদিয়ে এই ভেলুৱাডাল সদায় মই তাক কওঁ পেটুকনৰ লগত আহিব নালাগে পটককে গুচি আহিবি বুলি সদায় সি পেটুকনৰ লগতহে আহিব পেটুকনৰ পকৰটো নোখোৱাকে নাহে যেনিবা এতিয়ালৈকে পোৱাহিয়ে নাই পেটুকনডালে চাগে দেৰি কৰিছে ইফালে আকৌ পেটুকনলৈ লগত আহিবলৈ হ'লে আকৌ পেন খোলালৈ যাগে পেন ক্লাছলৈ যাগে সঁচাকে মানে এইটো কিমান কওঁ মই বোলো তই সোনকালে আগত গুচি আহিবি আমি এতিয়া পটককে গুচি যাম নাই সি পেটুকনৰ পকৰ নোখোৱাকে নাহে নহয় পেটৰ বৰ্তা ইয়াক এনেই গালি নাপায় ঐ খনি পালোহি বল অথনি পাৰ আছেহি তই নৰয় কি কাম এঠাটো কৰি থাকোঁ তহঁতি ইমান দেৰি কৰ দেৰি নাই হোৱা নহয় ইমান সোনকালে কেলে পাবগে লাগে ন আমি সময়মতেহে যাব লাগে ঐ পেটুকনটো সুধিছো নি মই ভেলুৱাটোকে সুধিছো মই উত্তৰটো দি দিছো আৰু সোনকালে পেন খোলা ৰৈ আছে চাগে সিহঁতৰ ঘৰতে যাবগে লাগিব ঐ ভেলুৱা তোক মই সদায় কৈ থাকোঁ না তই পেটুকনলৈ ৰৈ থাকিবি বুলি তই কেলে ৰৈ থাকোঁ পেটুকনৰ পকৰটো নোখোৱাকে আহিবই নোৱাৰা নেকি তই সি আমাৰ লগত সদায় যায়চোন সেইকাৰণে আকৌ আমি চাৰিটা সদায় একেলগে স্কুললৈ যাওঁ আকৌ তাক এৰি থৈ কেলে আহিম কাইলৈ পৰা তেন্তে তই তাৰ লগতে আহিবি মই অকলে আহিম যাম মই গুচি আহিম আগতে মই তহঁতৰ লগতে ৰৈ নাথাকোঁ তই পেটুকনৰ লগতে আহিবি আৰু পেন খোলাৰ লগতে মোৰ লগত আহিব নালাগে তই সিহঁতৰ লগতে আহিবি ইয়াৰ আকৌ কি হ'ল পুতুকনত ইমান দেৰি পোৱাহি নাই নে 9টালৈ চোন 20 মিনিটহে আছে আৰু 5 মিনিটৰ পিছত প্ৰাৰ্থনাই হ'ব মোৰ যে আজিকালি স্কুল গৈ এনেকুৱা ভাল লাগে চাইকেলখন আছে যে সেইটো কাৰণে বেছিকে ভাল লাগে চবতকে চলা পেন খোলা মই তহঁতলৈ ৰৈ আছিলো ইমান দেৰি কেলে কৈছ বুলি 5 মিনিটহে আছে প্ৰাৰ্থনা বেল মাৰিবলৈ পটাপট যাওঁ বল পেন খোলা চাইকেল ল'বা বেয়া একদম লালৰীয়া হয় না পেন খোলা ৰৈ থাকে একদম আজৰি হৈ মই আগতে ৰৈ থাকোঁ তহঁতলৈ এই দুটা বৰ একেবাৰে নতুন চাইকেল পালে নহয় সিহঁতে একদম দেখাই থাকিব নতুন চাইকেল দুখন ঠঙাই থাকে একেবাৰে ঐ শুনিছ মোক কেলে বেয়া পালি নো তই ঐ ভেলুৱা মই তোক ক'ত বেয়া পাইছো বুলি কৈছো কাইলৈ পৰা তই পেটুকনৰ লগত আহিবি সেইটোৱে কৈছো মই নাহোঁ তহঁতৰ লগত মই সোনকালে গুচি আহিম তই মোৰ লগত নাহ ন তই পেটুকনকে বেছি ভাল পাওঁ তোক পেটুকনে বেছি বন্ধু মই সেইকাৰণে মোৰ লগত নালাগে আহিব তই হ'ব দে মই তোৰ লগতে আহিম কাইলৈ পৰা কিন্তু এনেকে চাৰিটা একেলগে আহি ভাল লাগে ন